হেল্ল' ফ্ৰেণ্ড, আজি মেট্ৰত উঠি ক'লৈ আহিলোঁ, কি চাবলৈ আহিলোঁ, ভিডিঅ'টো চাবচোন প্ৰথমৰ পৰা শেষলৈকে। আহক চাওঁ। এইখন হৈছে লালবাগ বটানিকেল গাৰ্ডেন, বেংগলৰত আছে এইখন। ইমান ভাল লাগিছে, কি ক'ম আৰু। আপোনাৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, চাই ভালেই পাব, বহুত ভাল লাগিব। ফুলৰ বাগান এইখন, বহুত ডাঙৰ ফুলৰ বাগান, সৰু সুৰা ফুলৰ বাগান নহয় আৰু, বহুত ডাঙৰ। ইমান ভাল লাগিছে, মই মানে কি ক'ম আৰু। ফুলবোৰ ইমান ধুনীয়া ধুনীয়া ফুল আছে। প্ৰথমতে আমি টিকটটো কাটি ল'ম ব'লক। ইয়াত মানে এডাল্টৰ কাৰণে 80 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কম হয়। সৰু ল'ৰা ছোৱালীৰ 50 টকাকৈ লয়, ডাঙৰৰ 80 টকা। আমি মোৰ ভণ্টি আৰু মই দুয়ো গৈছিলোঁ, বেলেগ আমাৰ লগত কোনো নাই। দুয়োৰে দুটা টিকট কাটি ভিতৰত সোমালোঁ। ইয়াত মানে বহুত পুৰণা গছ আছে। এই গছবোৰ মানে কিমান পুৰণা কোনো ক'ব নোৱাৰে। আৰু ভিতৰত আৰু বহুত ডাঙৰ ডাঙৰ গছ আছে, বহুত পুৰণা গছবোৰ মানে দেখিলে গম পায় আৰু কিমান পুৰণা। গাৰ্ডেনখনলৈ যাই সঁচাকৈ কিবা এটা ইমান ভাল লাগিছে, কি ক'ম। ইয়াত মানে আচলতে ল'ৰা ছোৱালীৰ লগত লৈ গ'লে বেছি ভাল লাগিব, সিহঁতে বহুতেই ভাল পাব। কাৰণ মই কিবা এটা বেলেগ নিজা পাৰ্চনেল কামত যোৱাৰ কাৰণে মানে মই মোৰ ডাঙৰ ছোৱালীজনী আৰু মই যাব লগা হ'ল। তাইও মোৰ লগত আজি নাই, আজি মোৰ লগত কেৱল ভণ্টিজনীয়ে আছে, পেহীৰ ছোৱালী। তাই আৰু ময়ে গ'লোঁ মানে গাৰ্ডেনখন চাব। ইমান ভাল লাগিছে গাৰ্ডেনখন চাই। গাৰ্ডেনৰ মানে ভিতৰতে মানে এই খোৱা বস্তুৰ বহুত দোকান আছে, বিশেষকৈ ফল মূলৰ। এয়া কেঁচা আম, তিয়ঁহ, মানে জুচো পায়। আমি কেঁচা আম ল'লোঁ, কেঁচা আমত জ্বলা নিমখ সানি দিছে, দি আমি দুজনীয়ে সেই খালোঁ। খাই মানে ফুলৰ বাগানবোৰ চাবৰ কাৰণে গৈছোঁ। ডিজাইনবোৰ ইমান ধুনীয়া। এয়া চাওক, গছবোৰ কিমান মানে পুৰণা গছ আছে ইয়াত। আৰু ইমান মানে ফুল আছে, কি ক'ম আৰু। এয়া গছ দেখিছে নহয়, বহুত মানে পুৰণা। আৰু এই পাৰিজাত ফুল, ৰঙা পাৰিজাত ফুল। ইয়াত মানুহো বহুত, সদায় বহুত মানুহ হয় ইয়াত চোৱাৰ কাৰণে। আহি ভালে লাগিল। বতৰটো সিমান এটা ঠিক নাছিলে, তথাপিতো আহিলোঁ। মাজতে বৰষুণ পালোঁ যদিও মানে অলপ মাজতে ৰৈ দি কিনে আকৌ চোৱা আৰম্ভ কৰিছোঁ। ভাল লাগিল চাই। কেতিয়াবা যদি সময় পাই যাবচোন বেংগলোৰৰ এইখন বটানিকেল গাৰ্ডেনখন চোৱাৰ কাৰণে। মেট্ৰ' পায়, মেট্ৰত যাব পাৰে আপুনি। তাৰ মানে সন্মুখতে মেট্ৰ' ষ্টেচন আছে, তাত ৰখি কিনে নামি চাব পাৰে। অহা যোৱা ভাল সুবিধাও আছে। এয়া চাওক গাৰ্ডেনখন কিমান ধুনীয়া। ফুলৰ নামবোৰ নাজানো দিয়ক, মই মানে বিভিন্ন ধৰণৰ ফুল আছেতো, কোনটো ফুলৰ কি নাম মই নাজানো। যিবিলাকৰ জানো সেইবিলাক ক'ম বাৰু। এয়া সূৰুযমুখী ফুলবোৰ ভালকৈ ফুলা নাই, ক'ৰবাত এটা দুটা ফুলিছে, হয়তো আৰু 10 দিনমানৰ ভিতৰত ফুলিব। আমি ফুলাটো দেখা নাপালোঁ, কিন্তু 10 দিনমানৰ ভিতৰত ফুলিব ফুলবিলাক। ফুলিলে বহুত ধুনীয়া লগা হ'ব। বেলেগ ফুল দেখিলোঁ বাৰু, যিবিলাক ফুল মানে আগতে দেখা নাছিলোঁ। এয়া চাওক, এইখিনি কিমান ধুনীয়া লাগিছে হয়নে, বহুত ধুনীয়া লাগিছে। আৰু ৰাস্তাবোৰ ইমান চাফা, তাৰে ভিতৰৰ ৰাস্তাবোৰ। আপুনি যদি খোজকাঢ়ি যাব নিবিচাৰে, তাৰ ভিতৰত মানে ই ৰিক্সা চলে, ই ৰিক্সাৰ দ্বাৰা উঠি কিনে আপুনি চাব পাৰে। মানে বহুত জেগাতো খোজকঢ়া মানে অসম্ভৱ কিছুমান মানুহৰ কাৰণে। এতিয়া আমি খোজকাঢ়ি চাইছোঁ বেলেগ কথা, সকলোৱে চাব নোৱাৰে। কিছুমানে মানে ই ৰিক্সা লৈ চাব পাৰে, যাতে ভিতৰত আছে সেইখিনি সুবিধা।
কিন্তু নিজে খোজকাঢ়ি চালে বেছি ভাল হয়, তেতিয়া ভিতৰৰ বস্তুবোৰো দেখা পোৱা যায়। এয়া চাওক, এইটো পানীৰে ফাউণ্ডেশ্যন বনাইছে, ইমান ধুনীয়া লাগিছে। ঘূৰি ঘূৰি বহুত ভোক লাগিল, সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ। আকৌ ভিতৰত এখন দোকানত সোমালোঁ। এই চামোচা বিক্ৰী কৰিছে, চিঙৰা এটা 20 টকাকৈ, দৈ খালোঁ। তাৰপিছত ক'ল্ড ড্ৰিংক ল'লোঁ, ক'ল্ড ড্ৰিংকো খালোঁ। পানীৰ কিন্তু ভিতৰত বহুত দাম, পানীৰ কেন পায়, এটা পানীৰ কেনত 50 টকাকৈ লয়। পানী আমি ঘৰৰ পৰা অনা নহ'ল ঠাণ্ডা বতৰৰ কাৰণে। পানী কেতিয়াবা গ'লে আপুনি লগত পানীৰ বটল লৈ যাব, নহ'লে ভিতৰত পানীৰ বহুত দাম লয়। এয়া চাওক, ফুলৰ বাগান, কিমান ধুনীয়া ধুনীয়াকৈ ফুলবোৰ বনাইছে। মোৰ ভণ্টিজনীৰ নাম মমী, তাইক মই থেংক ইউ কৈছোঁ, বহুত ধন্যবাদ দিছোঁ তাইৰ কাৰণে মই এই ফুলৰ বাগানখন দেখা পালোঁ। আৰু স্কন মন্দিৰটোও দেখা পালোঁ। স্কন মন্দিৰ ভিডিঅ'টো আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ, চাব। তাই মানে বেংগলোৰত থকা আজি 16 বছৰে হ'ল। তাইৰ কাৰণে মই চাব পাৰিলোঁ, তাইৰ ঘৰত যাই কিনে থাকিলোঁ, ফুৰিলোঁ, বহুত এনজয় কৰিলোঁ। এয়া চাওক এই ফুলটোৰ নাম জানে নেকি আপুনি? মই নাজানো কি বা নাম, কিন্তু মোৰ ফুলবোৰ বহুত ভাল লাগিল। কালাৰিং ফুল, কিমান ধুনীয়া, ৰঙা, ৰঙা, সেউজীয়া, বেগুনীয়া, কিমান ধৰণৰ যে ফুল আছে ইয়াত, দেখিলে মৰম লাগি যায় ফুলবোৰ। মনটো কিবা বহুত ভাল লাগি যায় ফুলবোৰ দেখিলে। এয়া চাওক, এইটো ফুলৰ নাম কি নাজানো, ফুলটো মানে দেখিলে বহুত ভাল লাগে। বিভিন্ন কালাৰৰ ফুল ফুলি আছে ইয়াত। বৰষুণ দি আছিলে, কিন্তু বৰষুণ দিয়াৰ কাৰণে অলপ অসুবিধা হৈছিলে যদিও বৰষুণৰ ৰৈ মাজতে ৰৈ হ'লেও ফুলৰ বাগানখন শেষ কৰি চাইছোঁ আৰু। এয়া চাওক, যেন কালাৰ দি থৈ দিছে সেনেকুৱা লাগিছে, হয়নে? এয়া ফুলে হয়, বিভিন্ন কালাৰৰ ফুল, মানে ইমান ধুনীয়াকৈ ডিজাইন কৰি ৰুইছে। মাজতে বগা, ৰঙা, গোলপীয়া এনেকৈ মিলাই দিছে, কি ধুনীয়া লাগিছে। আপুনি নহাকৈ নাথাকিব, কেতিয়াবা হ'লেও মানে বেংগলোৰত আহিব, এই লালবাগ বটানিকেল গাৰ্ডেনখন চোৱাৰ কাৰণে। এইখিনি ফুল চাই কেনেকুৱা লাগিছে জনাবচোন, কিমান ধুনীয়া লাগিছে, হয়নে? চাই নিশ্চয় জনাব। এই গেন্দে ফুলখিনি চাওকচোন, কিমান ধুনীয়াকৈ ফুলি আছে। আমাৰ ইয়াত এতিয়া নুফুলে, কিন্তু তাত মানে ফুলি আছে, কাৰণ তাৰে জলবায়ুটো সম্পূৰ্ণ বেলেগ, আমাৰ ইয়াৰ নিচিনা নহয়। সেইকাৰণে তাত ফুলবোৰ মানে 12 মাহে এইদৰে ফুলি থাকে। তাত থাকি সঁচাকৈ মোৰ জলবায়ুটো বিশেষকৈ বহুত ভাল লাগিছে। আমাৰ ইয়াত ইমান গৰম, তাত ঠাণ্ডা। মই যেতিয়া গৈছোঁ, মই 16 আগষ্টত গৈছোঁ, মানে ঠাণ্ডা ৰাতি হ'লে এখন পাতলাছে কম্বল উৰিব লাগে, ইমান ভাল লাগিলে থাকি কিনে। গেন্দে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। আমাৰ ইয়াত এতিয়া গেন্দে ফুল ফুলা নাই, কিন্তু তাত মানে 12 মাহে গেন্দে ফুল ফুলি থাকে। বতৰটো বহুত ভাল, সেইকাৰণে চাগে। আমাৰ ইয়াৰ লগত জলবায়ুৰ লগত মেটচ নকৰে তাৰে জলবায়ু। এইটো চাওকচোন, কিমান ধুনীয়াকৈ বনাইছে। হেল্ল' ফ্ৰেণ্ড, ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে জনাবচোন। ফুলৰ বাগানবোৰ চাই কেনেকুৱা লাগিছে, আৰু বিভিন্ন ধৰণৰ ইয়াত ফুল আছে, ফুলবোৰ চাই কেনেকুৱা লাগিছে জনাব। এইটো চাওকচোন, ময়ূৰটো ইমান ধুনীয়াকৈ বনাইছে ফুলেৰে, কেনেকুৱা লাগিছে জনাবচোন। এইটো মানে মোৰ বহুতেই ভাল লাগিছে, এইটো ডিজাইন ফুলৰ, মানে কি ক'ম আৰু মই দেখুৱাম আপোনাক কেনেকুৱা ডিজাইনৰ আছে, মানে দেখিলে আপুনি পাগল হৈ যাব। এই দেখিছে এই গেটকেইখন ফুলেৰে বনাইছে, বিভিন্ন কালাৰৰ ফুলেৰে বনাইছে গেটকেইখন, ইমান ধুনীয়া লাগিছে। আপুনি জনাবচোন কোনটো ফুল বেছিকৈ ভাল লাগিছে, কোনটো ডিজাইনৰ ফুল আপোনাৰ বেছি ভাল লাগিছে, কমেণ্ট কৰি জনাবচোন, ভাল লাগিব। বিশেষকৈ আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিলে মোৰো ভাল লাগিব।
নেক্সট এটা ভিডিঅ' আকৌ বনাব পাৰিম তেতিয়া আপোনালোকৰ সহায় পালে সহায় সহযোগ পালে। এয়া চাওক গেটকেইখন কিমান ধুনীয়াকৈ বনাইছে, তো ডিজাইন কৰি বনাইছে হয়নে, কিমান ভাল লাগিছে। কালাৰিং ফুলেৰে বনাইছে, দেখি মোৰ মানে কিবা লাগি গৈছে আৰু যেন তাত থাকিম ঘৰত নাহিমে সেনেকুৱা লাগিছে। আৰু এইকেইটা চাওক যেন বাল্টিঙেৰে ফুলবোৰ বাকি আছে, ঢালি দিছে সেনেকুৱা লাগিছে হয়নে। চাওকচোন কিমান ধুনীয়াকৈ বনাইছে, কিমান কষ্ট কৰি বনাইছে ফুলবোৰ। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব, মোৰ ভাল লাগিব। আৰু কমেণ্ট কৰিব নাপাহৰিব, বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো অলপ দীঘল হৈছে যদিও চাই নিশ্চয় ভাল পাইছে। আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিম। ওচৰতে চাহ কফি এইবিলাক বিক্ৰী কৰিছে, চাহ একাপ খাওঁ আৰু ঘৰলৈকে যাওঁ। ইয়াত পাৰ চৰাই দেখিছে, চব ক'লা ক'লা পাৰ চৰাই। ইয়াত পাৰ চৰাই নাখায়, সেইকাৰণে বহুত বেছি ইয়াত পাৰ চৰাই। আৰু আমি এতিয়া মেট্ৰ'লৈ ওলাইছোঁ, মেট্ৰ'ত টিকট কাটি সোমালোঁ। এইদৰে টিকটটো ইয়াত দিলোঁ, দিয়াৰ পিছত দৰ্জাখন খোলা হ'ল আৰু মেট্ৰ'ত উঠি এতিয়া ঘৰলৈকে যাম। বাই বাই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।